নাহৰ পুলি এটা আনিছিলোঁ তাকে ৰুবলৈ লৈছোঁ। নাহৰ পুলি এটা ৰুইছোঁ। জুবিন দাই কৈছিলে য'তেই হেনো নাহৰ গছ থাকিব জুবিন দা তাতেই থাকিব। সেইকাৰণে ভাবিলোঁ যে নাহৰ পুলি এটা ধুনীয়াকৈ ৰুই ডাঙৰ হ'ব আৰু জুবিন দা আমাৰ লগত সদায় থাকিব। নাহৰ ফুলাই বতৰ কিয় ইমান ধুনীয়াকৈ তেওঁ গান এটা গাইছিলে নহয় জানো? সেয়ে তেওঁ সেই পৰিমৈ ধুনীয়াকৈ এজোপা নাহৰ পুলি ৰুই দিছোঁ যাতে সোনকালে ডাঙৰ হওক আৰু জুবিন দা সদায় আমাৰ লগত থাকক। আমাৰ ইয়াত বহুত ছাগলী ইয়াতে ধুনীয়াকৈ দি থওঁ যেন ধুনীয়াকৈ নাহৰ পুলিটো উঠক আৰু আমাৰ লগত জুবিন দা সদায়ে থাকে।